নমস্কাৰ স্বাগতম জনাইছোঁ মোৰ আন এটা নতুন ভিডিঅ'। আপোনালোকে যদি ভাবি আছে আপোনালোকে এইবাৰ পিকনিক খাব ক'ত যাব তেনেহ'লে আজিৰ ভিডিঅ'টো আপোনালোকে প্ৰথমৰ পৰা আপোনালোকে চাওক। আজি আপোনালোকক অসমৰ এটা ধুনীয়া এটা পিকনিক ঠাইলৈকে মই লৈ যাব চেষ্টা কৰিম। তেনেহ'লে বলক আমি এতিয়া সেই অসমৰ ধুনীয়া পিকনিক ঠাইলৈকে আমি এতিয়া যাত্ৰা আৰম্ভ কৰোঁ। মই ফাইনেলি আহি পালোঁ সেই ঠাইখনত, আৰু এই ঠাইখনৰ নাম হ'ল কোকৰাঝাৰ জিলাৰ একমাত্ৰ বিল হ'ল ধীৰ বিল। আপোনালোকে যে বিশাল বিলটো দেখিছে, এই বিশাল বিলটোৰে নাম হ'ল ধীৰ বিল, আৰু এইটো হ'ল কোকৰাঝাৰ জিলাত অৱস্থিত, আৰু এইটো এটা পিকনিকৰ প্ৰধান ঠাই বুলি আমি ক'ব পাৰোঁ। আৰু ইয়াত হাজাৰ হাজাৰ মানুহ আজিও আহিছে, কেৱল অসম নহয় বহিৰাজ্যৰ পৰা হাজাৰ হাজাৰ মানুহ এই কোকৰাঝাৰ জিলাৰ ধীৰ বিলত পিকনিক খাব। ইয়াত প্ৰতিদিনে হাজাৰ হাজাৰ মানুহ আহে। গতিকে আপোনালোকে এবাৰ পৰিয়ালসহ এই কোকৰাঝাৰ জিলা ধীৰ বিলত এবাৰ আপোনালোকে আহক, আৰু ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্য ইত্যাদি আপোনালোকে আহি ইয়াৰ পৰা উপভোগ কৰি যাব পাৰিব। আৰু আপোনালোকে যে এই বিশাল বিলটো দেখিছে, এই বিশাল বিলটোৱে আপোনালোকে নাৱেৰে ঘূৰিব পাৰিব কেৱল 50 টকাৰ টিকিটৰ বিনিময়ত। গতিকে আপোনালোকে এই কোকৰাঝাৰ জিলাৰ ধীৰ বিলত আপোনালোকে আহক, আৰু 50 টকাৰ টিকিটৰ বিনিময়ত এই বিশাল ধীৰ বিলটো আপোনালোকে ইয়াৰ পৰা উপভোগ কৰি আপোনালোকে যাব পাৰিব। আপোনালোকে এই নাওটো দেখিছে, আপোনালোকে এই নাওৰে গোটেই ধীৰ বিলটো আপোনালোকে উপভোগ কৰিব পাৰিব, কিন্তু 50 টকা আপোনালোকক টিকিট ল'ব। 50 টকাৰ টিকিটৰ বিনিময়ত আপোনালোকে এই ধীৰ বিলৰ প্ৰাকৃতিক সৌন্দৰ্যটো আপোনালোকে উপভোগ কৰিব পাৰিব। গতিকে আপোনালোকে এবাৰ এই কোকৰাঝাৰ জিলাৰ এই ধীৰ বিলত এবাৰ আপোনালোকে আহক, আৰু এই ধীৰ বিলৰ প্ৰাকৃতিক সৌন্দৰ্যটো আপোনালোকে আহি ইয়াৰ পৰা এবাৰ উপভোগ কৰি আপোনালোকে ইয়াৰ পৰা এবাৰ যাওক। তাৰ কাৰণে আপোনালোকক এবাৰ দেখাই দিলোঁ মই। আপোনালোকে যদি কোনোবা হাতীত যদি উঠা নাই, যদি উঠিব খোজে, তেনেহ'লে কোকৰাঝাৰ জিলাৰ ধীৰ বিলত আহক। আপোনালোকে 200 টকাৰ টিকিটৰ বিনিময়ত হাতীত উঠি আপোনালোকে ঘূৰি ফুৰিব। আৰু এই কোকৰাঝাৰ জিলা এই ধীৰ বিলৰ ওচৰতে এখন এই বিশাল মুকলি ঠাই আছে, আৰু এই বিশাল মুকলি ঠাইত হাজাৰ হাজাৰ মানুহ ইয়াত পিকনিক খাব আহে। কেৱল ইয়াত কোকৰাঝাৰ জিলাৰে মানুহ নহয়, গোটেই অসমৰ মানুহ নহয়, বহিৰাজ্যৰ পৰা হাজাৰ হাজাৰ মানুহে ইয়াত পিকনিক খাব। চাওক আপোনালোকে, ইয়াত এখন বিশাল মুকলি ঠাই, আৰু এই বিশাল মুকলি ঠাইত নৃত্য গান ইত্যাদি সকলোৰে ইয়াত হাজাৰ হাজাৰ মানুহ আহে। গতিকে আপোনালোকে এবাৰ এই ধীৰ বিলত আহক, আৰু ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্য ইত্যাদি সকলোৱে আপোনালোকে পৰিয়ালবৰ্গলৈ আহি উপভোগ কৰি যাব। আজিৰ ভিডিঅ'টো এনেকৈ সামৰি মাৰিলোঁ। প্লিজ এটা লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, লগতে কাষত থকা বেলটো ডুবাই দিব। জয় আই অসম।